ৰাভাজাপানা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ মা গংগা দেৱী পূজাৰ মেলা চাবলৈ আৰু তাৰেই কিছু মুহূৰ্তক লৈ আজিৰ এই ভিডিঅ'টি বনোৱাৰ চেষ্টা কৰিছোঁ। তো আহকচোন একেলগে পূজাৰ মেলা দৰ্শন কৰোঁ। পাই গ'লোঁ আমাৰ গন্তব্য স্থান শ্ৰী শ্ৰী মা গংগা দেৱীৰ মন্দিৰ। এয়া গাড়ী পাৰ্কিং প্লেচ, বাইকখন থৈ দিলোঁ। আহক না। শেষত মোৰ বন্ধু ভৰতদাৰ লগত একেলগে পাহাৰৰ ওপৰৰ মন্দিৰলৈ বুলি খটখটিৰে পূজাই যাবলৈ ধৰিলোঁ। গোৱালপাৰা জিলাৰ দক্ষিণে অসম মেঘালয় সীমান্তৱৰ্তী বাইজুৰি শুকচিপাৰা গাঁৱৰ সমীপৰ এটি সৰু পাহাৰৰ ওপৰত অৱস্থিত এইখন শ্ৰী শ্ৰী মা গংগা দেৱী মন্দিৰ। প্ৰতি বছৰে মাঘ মাহৰ 15 তাৰিখৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে পূজা অনুষ্ঠিত কৰা হয় এইখন মন্দিৰত। এয়া দেখা গৈছে চাৰিওফালে মস্ত ডাঙৰ ডাঙৰ শিলেৰে পাহাৰখন ভৰ্তি হৈ আছে আৰু এনেকুৱা শিলৰ মাজতে এটি শিলৰ গুহাত স্থাপন কৰা হৈছে শ্ৰী শ্ৰী মা গংগা দেৱীৰ মন্দিৰ। এইখনেই হ'ল মূল মন্দিৰ। ই দৰাচলতে এটা প্ৰকাণ্ড শিলৰ গুহা। এই পাহাৰখনৰ নাম হ'ল ৰংগুদা পাহাৰ আৰু ইয়াত থকা প্ৰতিটো শিলৰে একোটা নাম আছে। সেয়া মন্দিৰৰ পূজাৰীসকলে কোৱা শুনিছোঁ। আমাৰ পূৰ্বপুৰুষসকলে যে শিলক পূজা কৰিছিল, এই মন্দিৰখনে তাৰেই সাক্ষ্য বহন কৰিছে। হয়, পাহাৰৰ একেবাৰে ওপৰ অংশত আছে আন এটা সৰু মন্দিৰ। জানিব পৰা মতে পূৰ্বতে বাইজুৰি শুকচিপাৰা গাঁৱৰ মুষ্টিমেয় কেইজনমান ব্যক্তিহে পাতিছিল এই গংগা দেৱীৰ পূজা। কালক্ৰমত ইয়াৰ জনপ্ৰিয়তা বাঢ়ি গৈ বৰ্তমান ই এটা মেলাৰ ৰূপ ল'লে। ৰাভা জাতি অধ্যুষিত এই অঞ্চলৰ কাৰণে ই এক কীৰ্তিচিহ্ন স্বৰূপ হৈ পৰিল আৰু হৈ পৰিল এই অঞ্চলস্থ ৰাইজৰ এক মিলনৰ থলী। বৰ্তমান বিভিন্ন জাতি বৰ্ণৰ লোকসকলেও আহে এইখন মেলা উপভোগ কৰিবলৈ। তো আপোনালোকেও এইবাৰ নহ'ল যদিও অহাবাৰলৈ আহক আৰু উপভোগ কৰক শ্ৰী শ্ৰী মা গংগা দেৱী পূজাৰ মেলা। এইদৰে মেলাত ঘূৰি ঘূৰি বন্ধুবৰ্গৰ লগত কথা পাতি থাকোঁতে এটা সময়ত ৰাতি হৈ পৰিল। মেলাৰ চাৰিওফালৰ লাইটবোৰ জ্বলি উঠিল। আমিও ঘৰত উভতি যাবলৈ আৰম্ভ কৰিলোঁ। ভিন্ন ৰঙীৰ লাইটেৰে সজাই থোৱা ৰাস্তাৰে আমি মেলাৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টিও সামৰণি মাৰিছোঁ। জয় মা গংগা দেৱী, নমস্তুতে, নমো নমঃ।